Hi everyone, Lina Kitchen channel tule আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছো। আজি লৈ আহিছো খাৰলি আমি কিদৰে প্ৰস্তুত কৰিব পাৰো। এয়া কিন্তু মোৰ মায়ে বনাইছিল। আপোনালোকৰ লগত মই ভিডিওটো কেৱল শেয়াৰ কৰিছো। এয়া লৈছে কলা সৰিয়হ নতুন। এই সৰিয়হখিনি ভালদৰে ধুই লৈ ৰ'দত শুকাই লৈছে। যেতিয়া ভালদৰে শুকাই লোৱা হ'ল, তেতিয়া গৰমে গৰমে মিক্সিৰ বাটি এটাত এনেদৰে দিছে আৰু এইখিনি শুকানে দুবাৰ তিনিবাৰ এনেদৰে গুৰি কৰি লৈছে। গুৰি কৰি লৈ এয়া চালনী এখনত দি দিছে আৰু ভালদৰে এইখিনি চালি ল'ব। আৰু ইমানখিনি সৰিয়হে আজি ব্যৱহাৰ কৰিব। আৰু এয়া লৈছে নহৰু আৰু জলকীয়া সৰহকৈ, লগতে এয়া লৈছে সোৱাদ অনুযায়ী নিমখ দিব। আৰু এয়া ঘৰতে প্ৰস্তুত কৰা আঠিয়া কলৰ খাৰ। ইয়াত দি দিছে 1 চামুচ সোৱাদ অনুযায়ী নিমখ, লগতে খুন্দি লোৱা নহৰু আৰু জলকীয়াখিনি দিছে। অকণমান বেছিকৈ দিছে যেহেতু আমি জলকীয়া খাওঁ। আৰু হাতেৰে এইখিনি শুকানে এনেকৈ মিক্স কৰি লৈছে ভালদৰে। আৰু ইয়াত এতিয়া দিব খাৰখিনি অলপ অলপকৈ, যেহেতু সৰিয়হ গুৰিখিনি শুকান হৈ আছে সেইবাবে অকণমান বেছিকৈ খাৰৰ প্ৰয়োজন হ'ব। খাৰলি মানে হ'ল খাৰেৰে প্ৰস্তুত কৰা সৰিয়হৰ গুৰি। আপোনালোকে যদি এনেদৰে বনাই খাই পোৱা নাই, খাই চাবচোন আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায়। খুব কম সময়ৰ ভিতৰতে বনাব পাৰি। জনাসকলেতো জানে, যিসকলে নাজানে এনেদৰে বনাই খাব পাৰে। এইখিনি মিক্স কৰি লোৱা হৈ যোৱাত এয়া কলপাত এনেদৰে শুকাই লৈছে গেছত অকণমান, আৰু তাৰপিছত অকণমান ইয়াত দি দিছে এনেকৈ, আৰু যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে এনেকৈ দুয়োফালে ভাঁজ কৰি এনেকৈ ৰছীৰে গাঁঠি দিব। এয়া কলপাতৰ ঠাৰিৰ ৰছী বনাই লৈছে। এয়া ভালকৈ এইখিনি গাঁঠি দি ল'ব। এয়া প্ৰথম এটা টোপোলা বনোৱা হৈ গ'ল। এতিয়া আন এটা টোপোলা আপোনালোকক বনাই দেখুৱাইছোঁ। সেই একে পদ্ধতিৰে এনেদৰে ভাঁজ খুৱাই পেলাই গাঁঠি দিব। খুব সহজ হয় বনাবলৈ, তৎক্ষণাতে বনাব পাৰি। আমাৰ অসমীয়া মানুহে প্ৰায় খায়ে, আৰু যিসকলে খাই পোৱা নাই খাই চাব পাৰে। এতিয়া দুটা টোপোলা হ'ল, তেনেদৰে 8টামান টোপোলা বনাই লৈছে। আৰু এইখিনি এতিয়া 3 দিনলৈ এনেকৈ ৰাখি থ'ব। আৰু 3 দিনমান হোৱাৰ পিছত এয়া দুটা টোপোলাৰ মই এটা আপোনালোকক খুলি দেখুৱাইছোঁ। এয়া আপোনালোকে কেতিয়াবা এই খাৰলি গৰম ভাতৰ লগত বা পঁইতা ভাতৰ লগতো জুতি ল'ব পাৰে, বা আলহী আহিলেও এনেদৰে কলপাতত উলিয়াই পেলাই দিব পাৰে। খাই ভাল লাগে সঁচাই। এতিয়া আপোনালোকক ওচৰৰ পৰাই দেখুৱাইছোঁ। এয়া লাগি অহা নাই, আৰু আপোনালোকক অকণমান মই জুম কৰি দেখুৱাইছোঁ কেনেকুৱা হয়। খুব ধুনীয়া গোন্ধ এটা ওলাইছিল। সেয়া আপোনালোকে এই কলপাতত মেৰিয়াই পেলাই টিফিন এটাৰ ভিতৰত থৈ ফ্ৰিজত থ'ব পাৰে, আৰু 2 সপ্তাহ 3 সপ্তাহলৈ এইখিনি বেয়া হৈ নাযায়, খাই থাকিব পাৰে। যিসকলে এই ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।